কলিয়াবৰৰ মিছা আৰক্ষীৰ বৃহৎ সফলতা। বিলাতী সুৰাৰ অভিযানত আজি তৃতীয় দিনাও বৃহৎ সফলতা মিছা আৰক্ষীৰ। মিছা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মণিকান্ত সজাতিৰ নেতৃত্বত মিছা আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি মিছাৰ লক্ষণ দত্ত আৰু ৰাজনাথ শ্বাহ নামৰ লোক দুজনৰ হোটেলৰ পৰা উদ্ধাৰ কৰে মুঠ 92টাকৈ বিলাতী সুৰাৰ বটল। শাৰদীয় দুৰ্গা পূজাৰ সময়ছোৱাত আইন শৃংখলাজনিত বিষয়সমূহৰ লগতে সুৰা আৰু জোৱাৰ ঘাটিসমূহ উচ্ছেদত নামি পৰিছে মিছা আৰক্ষী। মিছা আৰক্ষীৰ এই অভিযানক এতিয়া স্থানীয় ৰাইজে শলাগ লৈছে। অনাগত দিনতো এনেদৰে অভিযান চলি থাকিব বুলি মত ব্যক্ত কৰে মিছা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মণিকান্ত সজাতিয়ে। আমি আজি প্ৰায় একেৰাহে আজি ৩ নম্বৰ দিন, তৃতীয় দিনা আমি দেখিছোঁ আমাৰ সন্মুখত বৃহৎ সংখ্যক আমি সুৰা জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। যিহেতু আগন্তুক আহি থকা দুৰ্গা পূজা ভাগ যাতে সুকলমে চলি যায়, যাতে সেইকাৰণে আমি সেই সুৰাৰ বিৰুদ্ধে আমি অতি সষ্টম হৈ পৰিছোঁ, যাতে আমাৰ এই সুৰাই যাতে আমাৰ কোনো মণ্ডপত এই পূজা ভাগত যাতে কোনো ধৰণৰ খেলি মেলি সৃষ্টি কৰিব নোৱাৰে, সেয়েহে আমি খুব তীক্ষ্ণ হৈ পৰিছোঁ। ইতিমধ্যে দেখিছে আমি তৃতীয় দিনা ইমানখিনি আমি সুৰা জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আগত দিনতো আমি প্ৰত্যেকটা দিনেই আমি প্ৰায় চেষ্টা কৰিম যাতে আমাৰ পূজা ভাগ সুভাৱে সুন্দৰভাৱে চলি যায়। সেয়াত আমি যথেষ্ট নজৰ ৰাখিছোঁ। আমি চুকে কাৰণে প্ৰত্যেকটো জেগাতে আমি নজৰ ৰাখিছোঁ। আজি তৃতীয় দিনা আজি আমি 92 বটল মদৰ বটল আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমি এই সুৰা জব্দ কৰিছোঁ লক্ষণ দত্ত, আপোনাৰ মিছা টাউনতে তেওঁ এখন হোটেল আছিলে, তেওঁ ভিতৰত আমি তালাচ কৰিলোঁ। তেওঁলোকে তাত 44 বটল আমি মদৰ পালোঁ। আৰু ৰাজনাথ শ্বাহ তেওঁৰ হোটেলৰ ভিতৰত আমি চাৰ্চ কৰিলোঁ, তাত পালোঁ আমি 48 বটল ৱাইন বটল।